আশা কৰোঁ সকলো ভালে আছোঁ আৰু আমি ভালেই আছোঁ আৰু ভিডিঅ' দিব পৰা নাই এইকেইদিন আৰু এতিয়া বেটিক স্কুললৈ লৈ গৈছোঁ আৰু আজি ভাবিছোঁ দিনটো কি কৰোঁ আপোনালোকক সেইটোকে দেখুৱাওঁ বুলি ভাবিছোঁ দিনটো কি কৰোঁ কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱামতো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই আৰু ৰ'দটো আজি বৰ বেছি দিছে তো আৰু এতিয়া স্কুললৈ লৈ গৈছোঁ বেটিক তো আপোনালোকক দেখুৱাম তো চাই থাকক স্কুল আহি পালোঁ আৰু এইফালে বেটিয়ে খেলি আছে আৰু কিবা নতুন বস্তু আহিছে তো আপোনালোকক দেখুৱাম কি নতুন বস্তু আহিছে আৰু চাই থাকক জয় জয় সনাতন তুমি নাৰায়ণ প্ৰথমে বন্দনা কৰোঁ তোমাৰ চৰণ জয় ৰাধা জয় কৃষ্ণ জয় বৃন্দাবন জয় জয় গোপ বুজিলোৱা হে ভাবেলোৱা তোমাৰ নামে তোমাক পুজিম গধূলি তোমাৰ নামে তোমাক পুজিম দেখিছেনে বেটিয়ে খেলিছে এইফালে খেলা বস্তু আৰু নতুন খেলা বস্তু আহিছে আপোনালোকক দেখুৱাম এতিয়া তোমাৰ স্কুলখনৰ নাম কৈ দিয়া নতুন বস্তু আহিছে আহা নতুন বস্তু চাবা হা এইফালে এইফালে ঘড়ী নতুন বস্তু আহিছে এইটো হ'ল আমি ডকা পলা চিষ্টেমটো বনাবলৈ আমি বনাইছিলোঁ আমি দেখাইছিলোঁ মানুহে দেখিলে এতিয়া এইটো আকৌ নতুনকৈ বনাবলৈ কেতিয়াবা এইয়া নতুন বস্তুবোৰ এইফালে ৰামধেনু দেখিছা মোচোন ৰংখিনি কি ৰং দিয়া আছে ইয়াত চোৱাচোন ৰেখা কিবা কি সেইখন কি সাতটা কি ৰং ৰ'বা গুণ ৰ'বা মুঠীয়া হালধীয়া সেউজীয়া নীলা ঘন নীলা বেঙুনীয়া সিমানে সাতটা ৰং দেখিলা ভালে দেখিছেনে ইংৰাজী ABCD 1 2 3 এইবোৰ ABCD আৰু এইফালে বেগ এটা আহিছে ইয়াৰ পৰ্টফলিঅ' বেগ খুলি দেখুৱাই দিয়ক এয়া দেখিছেনে নতুনকৈ আহিছে আৰু এইফালে এইটো ওজন কৰা ইয়াত লগাই দিব লাগে নেকি এতিয়া আমাৰ ওজনৰ হেৰিটো আছে পৰিমাণটো আছে গ্ৰাম হিচাপ আহিছে গ্ৰাম হিচাপ দিছে এইটো হৈছে 5 গ্ৰাম দিছে এইটো 5 গ্ৰাম এইটো দিছে 2 গ্ৰাম এইটো দিছে 15 গ্ৰাম আৰু এইখিনি ত্ৰিভুজ আহিছে ত্ৰিভুজ চতুৰ্ভুজ দিয়া আছে এইফালে ঘড়ী আৰু এইফালে ৰামধেনু এইবোৰ নতুন বস্তু আহিছে এতিয়া নতুনকৈ আৰু এইফালে এইবোৰ দেখিছেনে এইবোৰ ৰং ক'ব লাগে ৰং জানিব লাগে এইবোৰ আহিছে বাতি নিচিনা সৰু ল'ৰা ছোৱালী শিকিবলৈ বস্তুবোৰ আহিছে এইবোৰ ৰং মানে সৰু ল'ৰা ছোৱালীবোৰ জানিবলৈ আহিছে এয়া দেখিছে ন এইবোৰ ৰংবোৰ জানিবলৈ আহিছে এইবোৰ আৰু এইফালে ৰামধেনু দেখিছেনে ৰংবোৰ স্কুলৰ পৰা আহি ধুনীয়াকৈ এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া ভাবিছোঁ অলপ দোকানলৈ যাওঁ বজাৰ কৰিবলৈ আছে তো বজাৰ কৰি আহোঁ
তো চাই থাকক আপোনালোকে। আৰু মই কথা পাতিবই পৰা নাই, ইমান জিভাটো বিষাইছে। দেখিছেনে গুটি উঠিছে, গুটি এটা উঠিছে, নাজানো কেতিয়াকৈ ভাল হয়। আৰু ইমান বিষাইছে, কথা ক'বই পৰা নাই, কথা কওঁতে মানে লাগিছে ইমান বিষাইছে। আৰু তো চাই থাকক আপোনালোকে, দেখুৱাই যাম। ধুনীয়াকৈ ওলাই মেলি এতিয়া গৈ আছোঁ। আৰু ইমান ৰ'দ দিছে নহয়, ছাতি লৈ লৈছোঁ। আৰু আপোনালোকক দেখুৱাব পাৰোঁ বা নেদেখুৱাব পাৰোঁ, তো বেয়া নাপাব। বজাৰ কৰা মই ইমান ৰ'দ দিছে মানে, আৰু ইমান ৰ'দ দিছে দেখুৱাব নোৱাৰিব পাৰোঁ। তো ঘৰত আহি পিনে আপোনালোকক দেখুৱাম। আৰু ইমান ৰ'দ দিছে, ছাতি লৈ লৈছোঁ। তো চাই থাকক আপোনালোকে, গৈ আছোঁ এতিয়া। ইমান ৰ'দটো চোকা, তো গৈ লওঁ এতিয়া। বজাৰ কৰি ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ। আৰু ইমান ৰ'দ দিছে নহয়, আৰু বজাৰত ইমান ভিৰ মানুহ, আপোনালোকক নেদেখুৱালোঁ। তো এতিয়া ঘৰলৈ গৈ আছোঁ। তো গৈ পিনেহে আপোনালোকক কি পাৰোঁ আৰু দেখুৱাম। তো চাই থাকক। বজাৰ কৰি আহি পালোঁ, ইমান ৰ'দ নহয়, আজি দেখুৱাব নোৱাৰিলোঁ আপোনালোকক কি বজাৰ কৰিলোঁ। আৰু ইমান মানুহ ভিৰ, আৰু ৰ'দটো যিহে চোকা, দেখুৱাব নোৱাৰিলোঁ আপোনাক। আৰু এতিয়া মই আহি পোৱা এঘণ্টামানেই হ'ল। আৰু ভাবিছোঁ এতিয়া আঙুলি পিঠা বনাম বুলি, আৰু খাম আৰু দুপৰীয়া। তো আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাই যাম আঙুলি পিঠা কেনেকৈ বনাই আজি। তো চাই থাকক। দেখিছেনে, প্লেটত মই পিঠাগুড়ি লৈ লৈছোঁ আঙুলি পিঠা বনাবলৈ। এই প্লেটত লৈ লৈছোঁ মই। এতিয়া মই গামলা এটাত বাকি ল'ম, আৰু অলপ লাগিব। আৰু মোৰ হৈ গ'ল সনা এয়া। আৰু এতিয়া ধুনীয়াকৈ মই এতিয়া আঙুলিটোৰ নিচিনাকৈ এতিয়া পিঠা বনাই বনাই যাম। তো চাই থাকক। এইফালে দেখিছেনে, আঙুলি পিঠাটো একদম ধুনীয়াকৈ বনাই একদম ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে, ভালকৈ নহ'লে সোনকালে কৰিছোঁ মই সেইকাৰণে। আৰু লগত পিঠাগুড়ি দি দিছোঁ, নাই লাগি ধৰিছে। আৰু এইফালে দেখিছে, এয়া ইলাচি মই এতিয়া কাটি তিয়াই থৈ দিম, আৰু ইলাচিও দিব লাগিব। আৰু এতিয়া মই গেছটো অন কৰিলোঁ। এইফালে দেখিছেনে, গেছটো অন কৰি পিনে মই ইয়াত চচপেন এটা পাতি দিছোঁ। আৰু এইফালে গাখীৰ দি দিম। গাখীৰ যিমান দিব পাৰে সিমান ভাল, পানী নিদিব লাগে। আৰু এয়া দেখিছেনে, মোৰ গাখীৰ দিয়া হৈ গ'ল। আৰু দুবাৰ তিনিবাৰমান উতল আহক। উতল অহাৰ পাছত মই আঙুলি পিঠাখিনি দি দিম। তাৰপাছত আৰু ইলাচি দি দিম, চেনি দি দিম। আৰু এইফালে ভালকৈ 3টা উতল আহিবলৈ দিওঁ গাখীৰখিনি। যদি আপোনালোকৰ গাখীৰ কম হয়, আপোনালোকে পানীও দিব পাৰে যদি গাখীৰ কম হয়। আৰু এয়া দেখিছেনে, উতল আহিছে ধুনীয়াকৈ। আৰু ইলাচি দিম, আৰু তেজপাত নাই, তেজপাত দিলে চেণ্টটো বেছি ধুনীয়া আহে আৰু খাই ভাল লাগে গোন্ধটো। আৰু তেজপাত নাই, তো মই ইলাচিকে দিম। ধুনীয়াকৈ উতল আহি গৈছে, এয়া ধুনীয়াকৈ উতল আহি গৈছে। আৰু 2টামান উতল আহক, আৰু দি দিম এই পিঠাখিনি দি দিম, আঙুলি পিঠাখিনি। দেখিছেনে, উতল ধুনীয়াকৈ আহিছে। এইফালে দেখিছেনে, হৈ গ'ল পিঠা, আঙুলি পিঠা। এতিয়া পূৰা খাব পৰা হৈ গ'ল। আৰু গেছ অফ কৰি দিম, আৰু নমাই দিম। এয়া দেখিছেনে, কিমান ধুনীয়া দেখিছে। এয়া এতিয়া খাম আৰু ধুনীয়াকৈ। এইফালে দেখিছেনে, আঙুলি পিঠা বনাই ৰেডি। এতিয়া খাবলৈ বাকী চাহ কাপৰ লগত। আৰু ধুনীয়াকৈ এতিয়া খাই লওঁ, আৰু দেখুৱাই আছোঁ। আৰু এইফালে বেটিও খাবলৈ আমনি কৰিছে, আৰু বেটিকো খুৱাই দিওঁ। আজি দিনটো ভিডিঅ' আপোনালোকক কি কৰিলোঁ আপোনালোকক দেখালোঁ। আৰু এইফালে বেটিক দেখিছেনে, বেটিৰ লগত অলপ ওলাই আহিছোঁ ৰাস্তা ফুৰিবলৈ। তো আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব। আৰু নেক্সট ব্লগত লগ পাম।